কবিতাৰ শিৰোনামা নাকান্দিবা ধুনু। কবি জ্ঞানজ্যোতি গগৈ। আবৃত্তি গীতিমা দাস। ঐ ধুনু, কিয় কান্দিছা তুমি? নাকান্দিবাচোন তুমি। মই মৰি যোৱা নাই নহয়। চোৱা, তোমাৰ কাষতে আছোঁ। ঐ, এইফালে আছোঁ, চোৱাচোন। কিয় কান্দিছা মোক সাৱটি তুমি? ধুনু, নাকান্দিবা, চোৱা মোৰ ফালে। কিয় শুনা নাই ধুনু, ইমান মাতিছোঁ মই? ঐ, মোৰ মানে সঁচাই মৃত্যু হৈছে। মই মৰিব নিবিচাৰোঁ, তোমাৰ কাষতে থাকিব বিচাৰোঁ ধুনু। ঐ ধুনু, মাতা নাই এবাৰ মোক। কিয় কান্দিছা ধুনু, নাকান্দিবা। মই তোমাৰ চকুত চকুপানী চাব নোৱাৰোঁ। নাকান্দিবা ধুনু, মচি লোৱা চকুপানী। আজিৰ পৰা মই তোমাৰ কাষতে থাকিম, নাযাওঁ আঁতৰি। নাকান্দিবা আৰু মোৰ মৃতদেহটো বুকুৰ মাজত সাৱটি। মই নোৱাৰোঁ চাব ধুনু। ধুনু, ঐ ধুনু, চোৱাচোন, বগা কাপোৰখনে কিমান শুৱাইছে মোক। শুই আছা তুমি মোৰ বুকুৰ মাজত। ধৰো বুলিও সাৱটি ধৰিব পৰা নাই মোক। মাতিছোঁ যদিও শুনা নাই তুমি। বৰ কষ্ট পাইছোঁ ধুনু, নাকান্দিবা মোক আৰু সাৱটি।